হেল্ল' এভৰিৱান, কি খবৰ? ভালনে সকলোৰে? আজি আৰু এটা নতুন ৰেচিপি লৈ মই আপোনালোকৰ ওচৰলৈ আহিছোঁ। গাটো বৰ বিশেষ ভাল নহয়, চৰ্দি লাগিছে আৰু ঠাণ্ডা দিনো আহিছে আৰু এতিয়া লাহে লাহে সন্ধিয়া হৈ আহিছে। সন্ধিয়া একাপ চাহ খাবলৈ চবৰে মন যায় আৰু ভাবিছোঁ মই আজি মানে চয়াবিন আৰু বেচনৰ এটা পকৰি বনাওঁ চাহকাপ খাবৰ কাৰণে। আৰু এইটো মই মাজে মাজে বনাই খাই থাকোঁ, সেয়ে ভাবিলোঁ খাই ভাল পাওঁ, সেয়ে ভাবিলোঁ মই ভিডিঅ'টো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আপোনালোকেও চাব আৰু মোৰ ভিডিঅ'টো শেষলৈকে চাব, স্কিপ নকৰাকৈ। এতিয়া বোলোচোন ভিডিঅ'টোৰ কাৰণে আগবাঢ়োঁ। প্ৰথমে এয়া হৈছে চয়াবিনখিনি অকণমান দেৰি তিয়াই পেলাই ভালকৈ ধুই ল'লোঁ। এতিয়া এইখিনি মই পেষ্ট কৰিম। লৈছোঁ এয়া নৰসিংহ পাত, এইখিনি ভালকৈ ধুই লৈছোঁ, ধৰিব পাৰিছে। আৰু ইয়াত এটা পিঁয়াজ লৈছোঁ, গোটা পিঁয়াজ, আৰু কেইডালমান ধনিয়া লৈছোঁ। এতিয়া এইকেইটাও ভালকৈ ধুই লৈছোঁ আৰু এই গোটেইখিনি মই এতিয়া ভালকৈ কাটিম আৰু তাৰপিছত আপোনালোকক দেখাই আছোঁ। এতিয়া এয়া চয়াবিনখিনি পেষ্ট কৰিমগৈ। এতিয়া ইয়াৰ লগতে মই অকণমান পানীও দি দিছোঁ, তেতিয়া পেষ্টটো কৰিবলৈ ভাল হ'ব। অকণমান দিছোঁ পানী। এতিয়া ইয়াত প্ৰথমতে কুটি লোৱা ধনিয়াখিনি দিছোঁ। এয়া হৈছে নৰসিংহ পাত আৰু এইখিনি হৈছে পিঁয়াজ। এতিয়া গোটেইখিনি ভালকৈ মিক্স কৰিম। এইখিনি মই ভালকৈ মিক্স কৰি ল'লোঁ। এতিয়া ইয়াত মই সোৱাদ অনুসৰি নিমখ দিম, লগতে অলপমান হালধিও দি দিছোঁ। নিমখ হালধি সকলোবোৰ এড কৰাৰ পাছত এতিয়া মই আপোনালোকক ক'বলৈ মোৰ থাকি গৈছিলে, ইয়াতে মই অলপ বেচন দি দিছোঁ ইয়াতে। এতিয়া এইখিনি ভালকৈ মিক্স কৰি ল'ম। পেনখন গৰম হোৱাৰ পাছত ইয়াত মই ৰিফাইন তেলখিনি দি দিছোঁ। আৰু আপোনালোকে মিঠাতেলো দিব পাৰে, কিন্তু মই পকৰি ৰিফাইন তেলত ভাজি খাই বেছি ভাল পাওঁ, সেইবাবে মই ৰিফাইন দিছোঁ। আৰু সেইটোৱে আৰু সেয়া মই পকৰি দিছোঁ। এনেকৈ মই গোটেইখিনি দি যাওঁ। এয়া পকৰিখিনি উঠিয়াই দিওঁ এবাৰ। যিহেতু মই আপোনালোকৰ লগত যিখিনি ভিডিঅ' শ্বেয়াৰ কৰোঁ, সেই ভিডিঅ'খিনি মোৰ নতুন নহয়। যিহেতু মই আগতে এইখিনি ভিডিঅ' এনেকৈ বনাই পেলাই মই খাওঁ, খাই পেলাই যিটো খাই ভাল পাওঁ সেইটোহে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। সেইকাৰণে আপোনালোকে বনাই খাব, ভাল পাব খাই, আৰু মোৰ ভিডিঅ'বোৰ শেষলৈকে চাব। এয়া চাওক, সন্ধিয়া চাহ কাপৰ কাৰণে এই পকৰি মোৰ ৰেডি হৈ গ'ল। আৰু আপোনালোকেও এনেকৈ বনাই পেলাই খাব, মোৰ বিশ্বাস আপোনালোকেও ভাল পাব খাবলৈ। আৰু কমেণ্ট কৰি খালি মোক জনাবলৈ নাপাহৰিব কেনেকুৱা পালে খাই। আৰু ইয়াৰ লগতে দিছোঁ মই এপিচ কেক। এনেকৈ চাহকাপ খাই মনটোও ভাল লাগে। সেয়েহে আৰু মোৰ এনেকুৱা ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে মোৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আৰু আজি ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ। আজিলৈ বাই।